হাই ফ্ৰেণ্ডছ, এষ্ট্ৰবালৈ আপোনালোকক স্বাগতম। আজি আপোনালোকক চন্দ্ৰগ্ৰহৰ বিষয়ে কিছু তথ্য দিবলৈ আগবাঢ়িছোঁ। চন্দ্ৰমাৰ অবিহনে জ্যোতিষশাস্ত্ৰত কোনো জাতক জাতিকাৰ ৰাশি নিৰ্ণয় কৰিবলৈ সম্ভৱ নহয়। দৈনিক ৰাশিফল চন্দ্ৰৰ পৰা কেলকুলেশ্যন কৰি উলিওৱা হয়। মানুহৰ হৰ্ষ বিষাদ, সুখ দুখ, আনন্দ নিৰানন্দ মানুহক চন্দ্ৰমাক কণ্ট্ৰল কৰি ৰাখে। মানসিক শান্তি অশান্তি এই সকলোবোৰ চন্দ্ৰমাৰ অধীনত। চাইণ্টিফিকেলিও পৃথিৱীৰ গ্ৰেভিটেশ্যন ফ'ৰ্চ আৰু ৱাটাৰ বডি চন্দ্ৰমাই কণ্ট্ৰল কৰে। আপুনি কিদৰে আইডেণ্টিফাই কৰিব আপোনাৰ চন্দ্ৰ অশুভ বুলি? যদি আপোনাৰ মনত সদায় অশান্তি ভাৱ থাকে তেতিয়া গম পাব আপোনাৰ চন্দ্ৰ অশুভ। যদি আপোনাৰ মাতৃৰ লগত সম্পৰ্ক অশুভ বা মাতৃৰ শৰীৰ সদায় বেয়া হৈ থাকে তেতিয়া আপুনি বুজিব যে আপোনাৰ চন্দ্ৰমা অশুভ। সৰু সৰু কথাত যদি আপোনাৰ মন বেয়া হয়, আপোনাৰ ভাৱনা আহত হয়, মনত সদায় ভয় থাকে, মানসিক শান্তি নাথাকে, তেতিয়াহ'লে আপুনি বুজিব আপোনাৰ চন্দ্ৰমা অশুভ বা নিচুহ। সদায় ঘৰত ক্লেশ হৈ থাকে, মনত অশান্তি হৈ থাকে, শৰীৰৰ বাওঁ অংশ যদি আপোনাৰ কিবা অসুস্থ হৈ থাকে বা কমজুৰি হয় তেতিয়া গম পাব যে আপোনাৰ চন্দ্ৰমা অশুভ। যেনে হাৰ্ট এটেক, লেফ্ট ছাইডটো পেৰালাইচিছ হোৱা আদিবোৰ চন্দ্ৰমাৰ অশুভত্ব কাৰকতা হয়। এপিলেপচি, মেণ্টেল ডিজিজ, লাংছ ৰিলেটেড ডিজিজ, এজমা, ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যন বা লাংছত পানী জমা হোৱা আদি আপোনাৰ চন্দ্ৰমাৰ অশুভ তত্ত্বৰ কাৰণে হয়। বছৰৰ মেক্সিমাম টাইম যদি আপোনাৰ এলাৰ্জি, জ্বৰ, কফ আদি হৈ থাকে তেতিয়া বুজিব যে আপোনাৰ চন্দ্ৰমা অশুভ। যদি মনত ছুইচাইডেল টেণ্ডেঞ্চি আহি থাকে তেতিয়া বুজিব আপোনাৰ চন্দ্ৰমা অশুভ। মনত ফ্ৰাষ্ট্ৰেশ্যন, যিকোনো কাম আৰম্ভ কৰোঁতে আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যন, ট্ৰাবল আহি পৰে, ৰিস্ক ল'ব পৰা ক্ষমতা নাথাকে তেতিয়া গম পাব আপোনাৰ চন্দ্ৰ অতি অশুভ বা নিচহু। হাতত লিকুইড কেছ কম থকা, যিকোনো এটা ফিল্ডত ষ্টাডি কৰে আৰু আপোনাৰ চাকৰি বেলেগ এটা ফিল্ডত পায় তেতিয়া বুজিব আপোনাৰ চন্দ্ৰ অশুভ। আপোনাৰ অশুভ চন্দ্ৰটো আপুনি কিদৰে আপোনাৰ শুভ ফলদায়ক কৰিব পাৰে তাৰ কিছুমান আপোনালোকক ৰিমেডিজ দিয়া হ'ল, সৰু সৰু ৰিমেডিজ যাৰ দ্বাৰা আপুনি ভাল ফল পাব। বৃদ্ধাশ্ৰমত গৈ পেলাই চাউল, চেনি, মিশ্ৰি আদি দান কৰিব। বৃদ্ধাশ্ৰমত গৈ বৃদ্ধাসকলক আপুনি প্ৰণাম কৰিব আৰু তেওঁলোকৰ আশীৰ্বাদ ল'ব। তাৰ পৰা আপোনাৰ অশুভ চন্দ্ৰমাৰ দুখ নাইকিয়া হ'ব। প্ৰতি বছৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব ঘৰত। মাক সদায় ৰাতিপুৱা উঠি চৰণ স্পৰ্শ কৰিব আৰু আশীৰ্বাদ ল'ব। শিৱ ভক্তি কৰিব, অতি প্ৰয়োজনীয় শিৱ ভক্তি কৰাটো। গংগা জলেৰে অভিষেক কৰিব শিৱলিংগ আৰু সোমবাৰে দিনত ব্ৰত ৰাখিব আৰু ৰাতি ক্ষীৰ বা পায়স গ্ৰহণ কৰিব। বগা বস্ত্ৰ, চাউল, বগা ফুল, চেনি, দৈ আদি দান কৰিব। সোমবাৰে বগা বস্ত্ৰ ধাৰণ কৰিব। সদায় এইটোবোৰ চিলভাৰ লগত ৰাখিব। প্ৰতিদিনে ওম এং ক্লিং হোমাই 108 বাৰ জপ কৰিব। প্ৰকৃত জপ সংখ্যা 15,000 বাৰ। শৰীৰ যদি অসুস্থ হৈ থাকে তেতিয়াহ'লে গাখীৰ আৰু পানীৰ দান কৰিব। পূৰ্ণিমা সদায় ব্ৰত কৰিব আৰু ৰাত্ৰি 10-15 মিনিটৰ কাৰণে চন্দ্ৰ ৰশ্মিৰ তলত বহিব আৰু দুটা মন্ত্ৰ আপুনি ধ্যান কৰিব। ওম হোম হোমাই নম 108 বাৰ জপ কৰিব আৰু ওম ত্ৰয়ম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুক্মকীমিব বন্ধনাম মৃত্যুৰ্মোক্ষমামৃতাম 108 বাৰ জপ কৰিব। এয়া চন্দ্ৰৰ দ্বাৰা হ'বলগীয়া সকলো অশুভ প্ৰভাৱ এই মন্ত্ৰই নাইকিয়া কৰিব আৰু মন সদায় প্ৰসন্ন হৈ থাকিব। ইয়াৰ উপৰিও নৰ্থ ৱেষ্ট ছাইডটো সদায় আপুনি ক্লিন কৰি ৰাখিব আৰু সদায় ধূনা দিব। ঘৰৰ ৱাটাৰ টেংকটো সদায় ক্লিন কৰি ৰাখিব। যিহেতু চন্দ্ৰ পানীৰ অধিকাৰী, সেয়েহে ক্লিন ৱাটাৰৰ প্ৰভাৱে আপোনাৰ চন্দ্ৰক ষ্ট্ৰং কৰি তুলিব। ঘৰত সদায় আপোনাৰ 10-15 কেজিমান চাউল ৰাখিব আৰু এই চাউল সদায় আপুনি ব্যৱহাৰ কৰি থাকিব আৰু ৰিফিল কৰি থাকিব। লগত এটুকুৰ চিলভাৰ ৰাখিব। ই আপোনাৰ চন্দ্ৰটোক অশুভ চন্দ্ৰটোক শুভ কৰিব আৰু নিচহু চন্দ্ৰ হ'লেও শুভ কৰি তুলিব।